দীঘলীপুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট মই তাকে জুবিন কোন হয় ভাই জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয় I don't know. I think they should be more intelligent. Right. They should be more intelligent about trees, about people, about everything. মই ইংলিছত কৈছোঁ কাৰণ বেছিভাগ আমাৰ চৰকাৰৰ বেছিভাগ মানুহে ইংলিছ নাজানে ইংলিছটো শিকি লওক প্ৰথমতে দেন ইউ টক টু মি ৰাইট কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি বেদৰ বাণী হ'ব নেকি এইবিলাক কথা ক'ব নালাগে চাই চিতি মানুহে কথা ক'ব লাগে গছ নাকাটে মুখ্যমন্ত্ৰী মহোদয় কৈছে আমিও কৈছোঁ আজি গছ নাকাটো বুলি কৈছে আৰু অসমীয়া ভাষাটোৰ ওপৰত যি টুলুঙা মন্তব্য দিছে সেইটো দুৰ্ভাগ্যজনক কথা জুবিন গাৰ্গক কৈছোঁ ভাল গান গাব পাৰে কিন্তু অসমীয়া ভাষাৰ ওপৰত তেওঁ ইমান জ্ঞান থাকিব পাৰে বুলি মই নাভাবোঁ মানে জুবিনে যিবিলাক কথা কৈছে জুবিনৰ কোনো মেটেৰিয়েল নাই খালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে গানটোৱে ভাল গাব পাৰে বক্তব্যটো ভালকৈ দিব নোৱাৰে বা সাললিত কথা ক'ব নোৱাৰে এই কথাবিলাকেই হ'ল আমাৰ যিসকল বুঢ়া পুতা ব্যক্তি সেইসকলৰ ষ্টেটমেণ্টবিলাক যদি শালীনতা নাথাকে তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থাটোত বহুত আঘাত কৰে সেইকাৰণে কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি বেদৰ বাণী হ'ব নেকি এইবিলাক কথা ক'ব নালাগে চাই চিতি মানুহে কথা ক'ব লাগে গছ নাকাটে মুখ্যমন্ত্ৰী মহোদয় কৈছে আমিও কৈছোঁ আজি গছ নাকাটো বুলি কৈছে আৰু অসমীয়া ভাষাটোৰ ওপৰত যি টুলুঙা মন্তব্য দিছে সেইটো দুৰ্ভাগ্যজনক কথা জুবিন গাৰ্গক কৈছোঁ ভাল গান গাব পাৰে কিন্তু অসমীয়া ভাষাৰ ওপৰত তেওঁ ইমান জ্ঞান থাকিব পাৰে বুলি মই নাভাবোঁ মানে আই ডোণ্ট কেয়াৰ নাই এটা কাম কৰি দিলে হয় দীঘলীপুখুৰীখন বন্ধ কৰি দিলে হ'ল পুখুৰীটো পুতি দিলে হ'ল গছজোপা কাটি দিলে হ'ল তাত ফ্লাইঅভাৰ 5টামান বনাই দিব পাৰে একো নাই কেন ইউ ডু ইট ইটছ এ কুৱেশ্যন মই এটা কথা কওঁ দীঘলীপুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ মই কালিও দিছোঁ এটা পোষ্ট সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব নাপায় চ' ডোণ্ট গ' ফৰ ইট সেইটো বিজেপি চৰকাৰ হওক কংগ্ৰেছ হওক আই ডোণ্ট কেয়াৰ কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট ইউ কেনট ডু ইট যি মন যায় তাকে কৰি থাকিলে নহ'ব নহয় যোনে নহওক যোনে CM নহওক যোনেই PM নহওক মই সদায় আছোঁ মই গছ ৰক্ষা কৰি আছোঁ গছ ৰুই আছোঁ আমাৰ গোটেই ফ্ৰেণ্ড ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ সেইটো চাই গভৰ্ণমেণ্টৰ নোৰোৱে আই চেলেঞ্জ মোৰ লগত আহক ইউ ডোণ্ট ডু ইট আইল ডু এ ৰিভলিউশ্যন দ্যাটছ ইট বিপ্লৱ কৰিম এফালে গছ কটা আৰু আনফালে আচলতে বৃক্ষৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়া ইয়াৰ আচলতে কি ঘেণ্টা হ'ব তাত কোনে চাব গছবিলাক য'ত গছ লাগে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে ফ্ৰী চাউল দি আছে আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই চ' ডোণ্ট ডু ইট আমি ভিখাৰী নহয় কিন্তু we have land we have trees hills we have rivers we have everything মই প্ৰতিবাদ নকৰোঁ মই কথা কওঁ বছ মোৰ কথা শুনিব লাগিব যদি নুশুনে মই জেং কৰিম কথাটো সেইটো I don't know. I think they should be more intelligent. Right. They should be more intelligent about trees, about people, about everything. মই ইংলিছত কৈছোঁ কাৰণ বেছিভাগ আমাৰ চৰকাৰৰ বেছিভাগ মানুহে ইংলিছ নাজানে ইংলিছটো শিকি লওক প্ৰথমতে দেন ইউ টক টু মি ৰাইট য়েছ দ্যাটছ ইট এইটো ভুল কথা এইটো বাৰে বাৰে ভুল গছটো এতিয়া ঢেৰ গছ কাটিছে বাৰু এতিয়া কিছুমান জেগাত গছ কাটিবলগীয়া হৈছে সেইটো উপায় নাই তাত ৰাস্তা বনাইছে কিবা বাট তাৰ ৱে আছে এতিয়া মোৰ দেউতা নিজে ৰিটায়াৰমেণ্টৰ পিছত নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ তেওঁৰ
এজন অফিচাৰ আছিলে, তেওঁ জইন কৰিছিলে, মই নিজে চাকৰি এৰুৱাই দিলোঁ। মই বোলো এতিয়া তোমাৰ চাকৰি কৰা বয়স নাই, ইউ 60+, ৱাই? মই এটা কথা ক'ম, নগাঁও ওচৰত যেতিয়া হাইৱেটো হৈ আছে, আমি যাওঁ এতিয়া সেই হাইৱেটোৱে যাওঁ। দেউতাই 2 বছৰ গোটেই কাম বন্ধ কৰি দিলে, বিকজ তাত এতিয়াও দুজোপা বকুল গছ আছে, যেটা কৈছে মই কাটিব নিদিওঁ, ৰাস্তা সলনি কৰি দিলে। ইউ কেন চেঞ্জ ইট, ইটছ লাইক মই এনে পষ্ট এটা দিছোঁ, আগৰতলাৰ এটা পষ্ট দিছোঁ, আপোনালোকে দেখিছে চাগে, বিকজ ব্ৰিজ এখন তাহাঁতি পেটাৰ্ণ চেঞ্জ কৰিছে, বিকজ উই কেন ডু ইট, দেৰ ইজ অপশ্যন। কাটি পেলালে নহ'ব নহয়। এতিয়া এইসোপা যদি কাটি পেলায়, এইটো দীঘলী পুখুৰীত কোন আহিব? হা? গছ থাকিলে চৰাই আহিব, যদি গছ নাথাকে ফ্লাইঅভাৰত চৰাই নাহে। এতিয়া মোৰ ষ্টুডিঅ'তে চাব, এইটো উদাহৰণ। তাত ৰাতিপুৱা কাউৰী, শালিকা, কপৌ, চুটি শালকি, ঘনচিৰিকা, মোৰ এনে কাণৰ কাষেদি পাৰ হৈ যায়। এতিয়া বাদুলি আহিছে ৰাতি, কাৰণ মই জামাইকান চিৰাই এটা ৰুই দিলোঁ। এতিয়া ৰাতি চব বাদুলিবিলাক আহে, মোক পাত্তাই নিদিয়ে। মানে মই কোন জুবিন গাৰ্গ, তাহাঁতি আহে কিন্তু ৰাতি।